নমস্কাৰ বন্ধুসকল, এগৰাকী মহিলাই আগত মিলন কৰিছে নে নাই সেই বস্তুটো আপুনি কেনেকৈ গম পাব? এইটো এটা কমন প্ৰশ্ন। মোলৈ প্ৰায় লোকে প্ৰশ্নটো সুধি থাকে যে বাইদেউ, এগৰাকী মহিলাই আগতে যৌন মিলন কৰিছে নে নাই সেই বস্তুটো আমি কেনেকৈ গম পাম? আজিৰ ভিডিঅ'টোত এই বিষয়ে বিস্তাৰিত আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে আপুনি কথাখিনি গম পাব আৰু আপুনি ইয়াৰ পৰা উপকৃত হ'ব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব খোজে বা তেনেকুৱা সমস্যা আছে আৰু সেই সমস্যাৰ সমাধান পাব খোজে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া মূল আলোচনিক বিষয়লৈ চাওক বন্ধুসকল, এই যিটো বিষয়, এই বিষয়টোৰ ওপৰত আমাৰ সমাজত বহুত মিছকনচেপশ্যন আছে যে এগৰাকী মহিলাই প্ৰথমবাৰ মিলন কৰোঁতে তাইৰ ব্লাড ওলাব, তাৰপিছত এগৰাকী মহিলাই প্ৰথমবাৰ কৰিলে তাই ৰক্ত ওলোৱাটো নিশ্চিত, যদি ৰক্ত নোলায় তেতিয়াহ'লে তাই আগৰ পৰা কৰা বা বিভিন্ন আৰু কিবা বেলেগ বেলেগ পন্থা মানুহে অৱলম্বন কৰে। কিন্তু সহজ কথাত বা চাইণ্টিফিক ৱেত যদি আমি চাওঁ, এইবোৰ কথাত কোনো সত্যতা নাই। এগৰাকী মহিলাই আগত মিলন কৰিছে নে নাই সেইটো বুজিবৰ কাৰণে আপুনি কেতিয়াও এইবোৰ চিন্তা বা এইবোৰ যিবোৰ পন্থা এইবোৰ অৱলম্বন কৰি আপুনি গম নাপায়। কাৰণ চাওক, মহিলাসকলৰ বহুতো কাৰণে তেজ নোলায়। প্ৰায় 70% মহিলাৰ ফাৰ্ষ্ট টাইম মিলন কৰোঁতে তেজ নোলাব। চ' তাৰ মতলব এইটো নহয় যে সেইসকলে আগতে কৰি লৈছে। আৰু প্ৰায় বহুত মহিলাৰ চাওক, যিবোৰ বেলেগ বেলেগ পন্থা অৱলম্বন কৰে, কোনোবাই চাইজ দেখে, কোনোবাই মিটাৰ জোখে, এইবোৰ চব ফেক কথা। এইবোৰ কথাৰ কোনো সত্যতা নাই বা চাইণ্টিফিক ৱাৰ্ড এইবোৰৰ কোনো লজিক নাই। গতিকে আপুনি কেনেকৈ গম পাব যে এগৰাকী মহিলাই আগত মিলন কৰিছে নে নাই? চাওক বন্ধুসকল, যদি কোনোবা মহিলাই ফাৰ্ষ্ট টাইম মিলন কৰি আছে, হ'ব পাৰে তাই যিকোনো এইজৰ আৰু হ'ব পাৰে তাই যিমান বয়সৰ। কথাটো হ'ল যে যদি তাই ফাৰ্ষ্ট টাইম মিলন কৰি আছে, তেতিয়াহ'লে প্ৰথমবাৰ মিলন কৰোঁতে তাই ফাৰ্ষ্টত পেইন ফিল কৰিব আৰু পেইনটো বৰ এক্সেচিভ পেইন ফিল কৰিব, যিটো অসহ্যময় হ'ব। সেইটো আপুনি গম পাব যে তাই অসহ্যময় পেইন ফিল কৰি আছে। সেইটো ফাৰ্ষ্ট টাইমৰ ৰটেশ্যন। কিন্তু পৰৱৰ্তী সময় এইটো লাহে লাহে নাইকিয়া হৈ যায়। এতিয়া যদি কোনোবা মহিলাৰ লগত আপুনি মিলন কৰি আছে আৰু সেই মহিলাগৰাকীয়ে পেইন ফিল কৰা নাই, তেতিয়াহ'লে আপুনি গম পাব যে তাই আগৰ পৰাই যৌনতাত এক্টিভ। আৰু যদি প্ৰথমবাৰ মিলন কৰোঁতে তাই পেইন ফিল কৰিছে বা আপোনাৰ লিংগটো যেতিয়া যৌনিত প্ৰৱেশ কৰিছে, সেই মুহূৰ্তত আপুনি গম পাই আছে যে আপোনাৰ লিংগটো অকণমান টাইট অৱস্থাত সোমাই আছে বা আপোনাৰ লিংগটোৰ ওপৰত এটা প্ৰেছাৰ পৰি আছে, টাইট এটা প্ৰেছাৰ পৰি আছে, তেতিয়া আপুনি গম পাব যে তাই আগৰ পৰা নকৰা। এইটোৱেই আচল মন্ত্ৰ আৰু এইটোৱেই আচল চিন্তা, যিটোৰ ফলত আপুনি এগৰাকী মহিলাই আগত কৰিছে নে নাই সেই বস্তুটো ধৰিব পাৰে বা সেই বস্তুটো গম পাব পাৰে। আৰু বেলেগ বেলেগ যিবোৰ কথা, বেলেগ বেলেগ যিবোৰ চিন্তা চৰ্চা বা বেলেগ বেলেগ যিবোৰ পৰিপন্থা মানুহে ইউজ কৰে, সেইবোৰ আটাইবোৰ ফেক, সেইবোৰৰ কোনো সত্যতা নাই। এতিয়া এই কাৰণে আপোনালোকে সেইবোৰ দি কোনো ছোৱালীক বা কোনো মহিলাক জাজ নকৰিব। সেইবোৰৰ কোনো সত্যতা নাই, চাইণ্টিফিক ৱেত কোনো লজিক নাই, চব ইলজিকেল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকৰ ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে, তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাপাহৰিব, কাৰণ ইয়াত এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিব। লগতে আপুনি আমাৰ যদি ফেচবুকত চাইছে, পেজটো নিশ্চয়কৈ ফ'ল' কৰিব, কাৰণ ইয়াতে এনেকুৱা ইনফৰ্মেশ্যনবোৰ পাই থাকিব। যদি আপুনি আমাৰ ভিডিঅ'টো চাই উপকৃত হৈছে, তেতিয়াহ'লে আপুনি লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব। আৰু কিবা যদি আপোনাৰ প্ৰশ্ন থাকে, তাৰ উপৰিও আপুনি আমাৰ লগত কণ্টেক্ট কৰি হোৱাটছএপৰ মাধ্যমত আমাৰ পৰা কনচাল্টেশ্যন